গাইস সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আহিছো। আজি আমি আহিছো বজাৰ কৰিব। কিহৰ বাবে মই আপোনালোকক কৈ আছো, বহাগৰ মাহত বিহুৰ আমি ঘৰে ঘৰে নাচিছিলো, সেইবাবে আমি ওচৰতে এটা চক আছে, আজি খানাটো ব্যৱস্থা কৰা হৈছে। ওচৰৰ চকটোতে বজাৰ কৰিব আহিছো খুৰীমা আৰু মই। তাকো চাইকেল নাই, দুইজনে খোজকাঢ়ি আহিছো। খোজকাঢ়াটো নিজৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে ভাল, সেইবাবে আমি খোজকাঢ়িও আহিছো। ভালো লাগে খোজকাঢ়ি। আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাই থাকিব। পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক দেখুৱালোহি। এতিয়া আমি বজাৰ কৰিম, আপোনালোকক দেখুৱাই আছো, চাই থাকিব। আগতে মাংসখিনি কাটিব দিলো, আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। মাংসখিনি লৈ ল'লো আৰু বাকী বজাৰখিনি মই দেখুৱাই আছো আপোনালোকক কেনেদৰে কৰোঁ। বিলাহী, আলু, পিঁয়াজ আৰু গাজৰ এইখিনি একেবাৰে লৈ ল'লোঁ গোটেইখিনি, আৰু বাকীখিনি কৰি আছোঁ। আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব। ওচৰৰ দোকানখনতে এইখিনি বস্তু লৈ ল'লোঁ, যিহেতু চকত বহুত ভিৰ আছিলে দোকানত, সেইবাবে ওচৰৰ দোকানখনতে এইখিনি বজাৰ কৰিলোঁ। গোটেইখিনি বজাৰ কৰি উঠাৰ পিছত যিহেতু হোটেল দেখি নাখাই থাকিব নোৱাৰিলোঁ, সেইবাবে আমি খুৰীমা আৰু মই দুয়োটাই একেলগে হোটেলত সোমাই কিবা এটা খাই ল'লোঁ। বজাৰ কৰি আহি খুৰীমা আৰু বৰমাক লগাই দিলোঁ এইখিনি কাটিবৰ বাবে। এওঁলোকে এইখিনি কাটি ল'লে। প্ৰথমতে দালিখিনি বহাই দিলোঁ। এয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। প্ৰথমতে মই নহৰু পিঁয়াজখিনি তেলত বহাই দিলোঁ আৰু লগতে মাংসখিনিও বহাই দিলোঁ। এয়া বাকীখিনি হৈ গ'ল। এতিয়া মই চাউলখিনি বহাই দিলোঁ। এইখিনি হোৱাৰ পিছতে হ'ব আৰু অলপ টাইম বাকী আছে। এওঁলোকে বহিলে খাবৰ বাবে, এওঁলোকে হোৱাৰ পিছত আমি